হেল্ল' ফ্ৰেণ্ডছ, পুনৰ পৰা স্বাগতম জনাইছোঁ মোৰ ভাগৰ অন্য এটা ব্লগলৈ। ইয়াত দেখা পাব এই মন্দিৰভাগ হৈছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ। ইয়াৰ এই খটখটিবিলাক যে দেখিছে সেইবিলাক শিলেৰে কটা হয়, আগতে পুৰণি কালৰে হয়, শিলেৰে নিৰ্মিত। খোজ কাঢ়ি কাঢ়ি ভৰিয়ে বিকাই গৈছে খটখটিৰ ওপৰেদি যাওঁতে যাওঁতে। ইয়াত 100 কিমানটা খটখটি আছিলে, চাওকচোন কিমান ওপৰত আছে, আমনিয়ে লাগি যাব আৰু। গৈ আছোঁ আৰু এখোজ দুখোজকৈ এটা ষ্টেপ পাৰ হৈ নিজৰ বুলি নিজকে এবাৰ দেখুৱাই দিছোঁ আৰু। অৱশেষত আহি এটা ষ্টেপ পাৰ হৈ যেনেবাকে গেটখনৰ ওচৰত পাইছোঁহি আৰু। আৰু এয়া চাওক তললৈ চাওকচোন কিমান দূৰত আছে তলখন। মাই ডগছ, আহি সোমালোহি। ইয়াত চাকি বন্তি জ্বলোৱা হয় কাষৰত। মেইন মণিকূট ভাট সিফালে আছে। মণিকূট ভাটৰ ভিতৰলৈ কেমেৰা নিয়া নিষেধ আছে, সেইকাৰণে বাহিৰেহে দেখুৱাব পৰা যাব। ইয়াত চাকি বন্তি জ্বলাওঁতেনে এজনকৈ পূজাৰী থাকে। পূজাৰীয়ে আশীৰ্বাদ জনাই। এয়া দেখিছে, আমি বাৰু সেৱা কৰি থাকোঁতেনে বা ধূপ জ্বলাওঁতেনে আমি ভিডিঅ' কৰা নহ'লে। এয়া মন্দিৰভাগৰ পিছ আৰু এটা কথা এইখিনিতে কওঁ, যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, লগতে কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'বোৰ ভাল পাইছে নে নাই পোৱা। ভাল পালে ভাল পাইছোঁ, নাপালে নাইকিয়া বুলি ক'ব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, যদিহে মোৰ চেনেল নতুন হয় তেতিয়াতো কৰিবই। আজিলৈ ভিডিঅ'টো ইমানেই। এইটো হৈছে বাই হোমৰ ঘৰ। ইয়াত এজনক সুধোতেনে কৈছে